Hi friends, নমস্কাৰ মই অভিজিত মোৰ এই ইউটিউব চেনেল চাই আছে অসম বেচ গাৰবালা মই বহুত দিন হ'ল ইউটিউবত ভিডিঅ' দিয়া নাই 12 তাৰিখৰ পৰা ইনাখানে মানে SSC দি ৰিজাল্ট দিছিল তো সেইদিনা মোৰ ৰিজাল্ট আহিছিল কাটঅফতকৈ বেছি নম্বৰ থকা পাছতো মোৰ নামটো কিয় নাহিল তো আপোনালোকে এইটো ভুল নকৰিব আবার এইটো ভুল কৰিলে আপোনালোকৰো এনেকুৱাই হ'ব কাটঅফতকৈ নম্বৰ থাকিলেও আপোনালোকৰ মেইল লিষ্টত নামটো নাহিব তো মই কি ভুল কৰিছিলোঁ আমি যেতিয়া নেকি ভেকেঞ্চিটো আহে তেতিয়া আমি নটিফিকেশ্যনখন ভালকৈ পঢ়ি চোৱা উচিত ভেকেঞ্চি আমি মাথা মৰা সেইটো কাৰণে আমাৰ প্ৰব্লেম দিলে তাতে নটিফিকেশ্যনত লিখা আছিল যে 2023 চনৰ এনচেলখন লাগিব সেইখন আমি বনাই নিনিয়াৰ কাৰণে কাটঅফতকৈ বেছি নম্বৰ থকা পাছতো আমাৰ নামটো নাহিল তো কাটঅফ গৈছে 89.1235 তো মোৰ আছিল 90 চামথিং মাৰ্ক তো সেইদিনাখনে মোৰ বহুত লগৰ বাৰু চাকৰি হৈ গ'ল আৰু সেইখন ডকুমেণ্টছখন মেইনকৈ বনাই ল'ব নহ'লে অহাবাৰ আকৌ প্ৰব্লেম দিব তো কি ক'ম আৰু 1 নম্বৰ ইউআৰত যাবৰ কাৰণে 1 নম্বৰ এটা লগাইছিলে সেইটো নহ'লগৈ একো নাই আকৌ প্ৰেক্টিচ কৰি আছোঁ আপোনালোকে প্ৰেক্টিচ কৰিব এইখন হিন্দীত হৈছে ৰজগাৰ এখন নাম বহৰমপুৰ এইখনো আছে 2022 তো জিকে কৰিব পাৰিব জিকে আছে এইখনৰ আৰু আছে মেথছৰ আছে এইখন ৰিজনিং আৰু এইখন হৈছে মেথছ এইখন পঢ়িলে আপোনালোকে ভালকৈ 100+ এটা মাৰ্ক উঠাব পাৰিব তো মই কি ভুলৰ কাৰণে 100+ মাৰ্ক কৰিব নোৱাৰিলোঁ তাতে যাই মানে আপোনালোকে যিটো সহজ পায় সেইটো কৰি ল'ব বেছি টাইম যদি বেলেগত খেদাই দিয়ে টাইম নাপালে আৰু পাৰা প্ৰশ্ন এৰি থৈ লাগে তো ইজিকেইটা আগতে কৰি ল'ব তো ভালকৈ হিন্দীখন প্ৰেক্টিচ কৰা হিন্দী মেইন টপিক কেইটা মই দেখাই দি আছোঁ হিন্দী মেইন টপিক কেইটা হৈছে এইকেইটা হিন্দী মেইন টপিক ইয়াৰ পৰা কুৱেশ্যন আহিব ইয়াৰ পৰা তো যদি কিবা এনেকুৱা চিলেবাছৰ ভিডিঅ' লাগে কমেণ্ট কৰি দিবা মই আপলোড কৰি দিম